bro, what's up? কি খবৰ ভালে আছা? খবৰ পাতি কোৱা? বহুত ভাল। এয়া তোমালৈ শুভেচ্ছা থাকিল। ধন্যবাদ। তোমাৰ ফ্যামিলি নতুন মেম্বাৰ এটা আহিল ফ্যামিলি। ধন্যবাদ। বহুত বহুত শুভেচ্ছা থাকিল। তুমি এটোৰ দ্বাৰা আগুৱাই যোৱা। নিশ্চয় ট্ৰাই কৰিম। তো এতিয়া আমি ক'ত যাই আছো? এতিয়া আমি গৈ আছো মংগলদৈত এখন নতুনকে এখন ৰিজৰ্ট হৈছে। নাম হ'ল দৰং ৰিজৰ্ট। য'ত দাদাহঁত গৈ আছে আগতে, কিন্তু মই যোৱা নাই। গতিকে ইহঁতৰ পৰা ৰিভিউ এটা পাইছো ভাল, গতিকে এবাৰ যাই আহোঁ কেনেকুৱা লাগে। গতিকে আমাৰ লগত থাকক। এই আমাৰ ফটোগ্ৰাফাৰ হায়াৰ কৰি অনা আছে, আৰু এইফালে হ'ল আমাৰ মডেল পোষ্ট কৰি আছে। अबे जल्दी कल सुबह पनवेल निकलना है। ইণ্টেৰিয়ৰটো ধুনীয়া বনাইছে দেই একদম। তলৰ পৰা আছে গ্ৰাউণ্ড ফ্ল'ৰ, এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ, আৰু ইয়াতে আমি আছোঁ, আমাৰ আছে ৰাজত্ব চলি আছে ফাৰ্ষ্ট ফ্ল'ৰত। এইটো বাহিৰ। চাবা তুমি ভাত খাবা? বঢ়িয়া বঢ়িয়া। এতিয়া আমি হ'লো অসমীয়া মানুহ, গতিকে আমি ভাত মেইন ন? ভাত মেইন। এইখন হ'ল আমাৰ অসমীয়া থালি। ভাত আছে, পাপৰ আছে, এইখন এখন চব্জি, এইখন চব্জি, মাটি দালি, আমাৰ নৰ্মেল দালি, এইটো হ'ল এইটো কি আছিল কলফুল ভাজা, এয়া পায়স, আৰু এয়া মাংস। অসমীয়া থালি ট্ৰাই কৰোঁ, আপোনালোকে চাই থাকক তাৰ পৰা। ফিনিছ কিবাকৈ খতম কৰিলোঁ। বহুত বেছি আইটেম হ'লে খাব নোৱাৰি। এইটো হ'ল নেমু পানী, এইটো দিলে হাত ধুব লাগে। ইয়াতে ধুনীয়াকৈ কেবিন বনাই দিছে। আপুনি যদি কোনোবা প্ৰিয়জনৰ লগত আহে তেতিয়াহ'লে ইয়াতে কেবিনে বহিব পাৰে। ঠিক আছে, ধুনীয়াকৈ 1 2 3 4 5 6 6টা কেবিন আছে। আপোনাৰ নাম কি এটা? অঁ, ভাল লাগিল, আকৌ লগ পাম। আশা থাকিল নে? আহিছোঁ।